গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আসাম মেডিকেয়াৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আমাৰ আজিৰ ভিডিঅ'ৰ টপিক হৈছে নাৰীৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ হয় সেই বিষয়টোলৈ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। অতীজৰে পৰাই নাৰীক বহু বিচিত্ৰ বুলি মানি অহা হৈছে। তেওঁক বুজি পোৱাটো পুৰুষৰ বাবে বহু কঠিন হয়। সেইবাবে আজিলৈকে কোনেও নাৰীক বুজিব নোৱাৰিলে, কোনেও নাৰীৰ শক্তিৰ উমান নাপালে আৰু কোনেও তেওঁৰ মনৰ ভাৱনাক বাধা দিব নোৱাৰিলে। অৱশ্য কাৰো মনৰ ভাৱনাবোৰক বাধা দিয়াটো উচিত নহয়। গতিকে বন্ধুসকল, আজি আমাৰ ভিডিঅ'টোৰ বিষয় হৈছে নাৰীৰ কোনটো অংগ আটাইতকৈ পবিত্ৰ। তেন্তে আহক এই বিষয়টোলৈ আগবাঢ়ো। এই বিষয়টোৰ ওপৰত আমাৰ ঋষিমুনিসকলে কৈ গৈছে যে এজন ব্ৰাহ্মণৰ ভৰি আটাইতকৈ পবিত্ৰ হয়, এজনী গাই গৰুৰ পিছৰ ভাগটো পবিত্ৰ হয় আৰু এটা ছাগলী বা এটা ঘোঁৰাৰ মুখখন পবিত্ৰ হয়। কিন্তু যদি এগৰাকী নাৰীৰ বিষয়ে কোৱা হয় তেন্তে তাইৰ শৰীৰৰ সকলো স্থানৰ পৰাই পবিত্ৰ হয়, এই বুলি আমাৰ ঋষিমুনিসকলে কৈ গৈছে। বন্ধুসকল, আপুনি নিজৰ মনৰ পৰা এই সংখ্যাবোৰ উলিয়াই পেলাওক যে কোনো নাৰীৰ এই স্থানটোৰ পৰা পবিত্ৰ, সেই স্থানটোৰ পৰা অপবিত্ৰ বা এই অংগটোৰ পৰা অধিক পবিত্ৰ। নাৰী সকলো স্থানৰ পৰাই পবিত্ৰ হয় আৰু ইয়াৰ উচিত উদাহৰণো আমাৰ ভাৰততেই পোৱা যায়। ভাৰতৰ কেৰালা ৰাজ্য, ইয়াত নাৰীক পূজা কৰা হয় মাৰ ৰূপে, পত্নী ৰূপে, লক্ষ্মী ৰূপে, আৰু ইয়াৰ পুৰুষে নিজৰ পত্নীৰ ভৰিত ধৰি সেৱাও কৰে। আনফালে উত্তৰ ভাৰতত এনেকুৱা কৰাটো পাপ বুলি মনা হয় বা অতি তুচ্ছ কৰ্ম বুলি কোৱা হয়। কিন্তু কেৰালাত এনেকুৱা কৰাটো বহুত পুণ্য বুলি বিশ্বাস কৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱেই আছিল যে এগৰাকী নাৰীৰ নিজৰ সকলো স্থানৰ পৰাই পবিত্ৰ হয়, মাত্ৰ তাইলৈ চোৱা মানুহৰ দৃষ্টিবোৰতহে পাৰ্থক্য থাকে। গতিকে নাৰীক সদায় সন্মান কৰক, তাইৰ মান কেতিয়াও ভংগ নকৰিব, কাৰণ নাৰী হৈছে জননী।